हेलो फ्रेंड मैं देवब्रत दास डेली मार्केट एनालिसिसर नतुन এটা ভিডিওত আপোনালোকক ওয়েলকাম জনাইছো। আজি ব্যাংক নিফটি ফাইনাল ক্লোজ দিছে 45908 যেটো প্ৰিভিয়াস ক্লোজৰ পৰা 406 পইণ্ট ওপৰত গৈ ক্লোজ দিছে আৰু ইয়াত আমাৰ যিখিনি টাৰ্গেট আছিল তাৰ সেকেন্ড টাৰ্গেটটো আমি এচিভ কৰিছো আৰু থাৰ্ড টাৰ্গেটৰ ওচৰত যেটো হাই লগাইছে আজি তাৰ থাৰ্ড টাৰ্গেটৰ ওচৰৰ পৰা হি নামি আহিছে। আৰু মই কেইবাদিন ধৰি কৈ আছিলো যে যেতিয়ালৈকে প্ৰাইসটো মুভিং এভাৰেজৰ ওপৰত ক্লোজ নিদিব তেতিয়ালৈকে আমি আপসাইডৰ কাৰণে আমি এনেকুৱা এটা মুভ দেখিবলৈ নাপাম। আৰু আজি 20 SM এৰ ওপৰত ক্লোজ দিছে আৰু ইয়াত যেটো ট্ৰেন্ড লাইন আছে এই ট্ৰেন্ড লাইনটোৰ ওপৰত ক্লোজ দিব লাগিব, তেতিয়া আমি আৰু আমি পজিটিভ সাইন পাম। আৰু সক আজিৰ যেটো হাই আছে এইটো যেটো প্ৰিভিয়াস যেটো আমাৰ যে ৰেজিস্ট্যান্ট বুলি আমি কৈ আছিলো যে এইটো লেভেল ব্ৰেক কৰিলে আমি আপসাইডৰ কাৰণে পাম, ইয়াৰ ওপৰত কিন্তু ক্লোজ দিয়া নাই। এতিয়া অহাকালে যদি ইয়াৰ ওপৰত যদি এদিন ক্লোজ দিয়ে তাৰ পিছতহে আমি আপসাইডৰ কাৰণে এটা শার্প মুভ দেখিবলৈ পাম। আৰু যদি ইয়াৰ লোটো যদি ব্ৰেক কৰে ডাউন সাইডে যদি ইয়াৰ লো ব্ৰেক কৰে তেতিয়াহলে আমি ডাউন সাইডৰ কাৰণে আমি মুভ দেখিবলৈ পাম। এতিয়া আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো 46555 তাৰ পিছত হ'ব 46888 আৰু যদি আমি ডাউন সাইডৰ কাৰণে চাও তেতিয়া হ'ব 45555 তাৰ পিছত হ'ব 45055 আপ সাইডত যেতিয়ালৈকে 46211 এই লেভেলটো যেতিয়া ব্ৰেক নকৰিব তেতিয়ালৈকে আমি আপসাইডৰ এনেকুৱা ষ্ট্ৰং মুভ আমি দেখিবলৈ নাপাম। ইয়াৰ ওপৰত ক্লোজ দিব লাগিব, এদিন যদি ক্লোজ দিয়ে তাৰ পিছত আমি এটা ডাইৰেক্ট আমি আপসাইডত মুভ দেখিবলৈ পাম। আৰু ইয়াৰ চক যে মই যেটো মানে দুদিন আগত মই কৈছিলো যে এইটো ক্যান্ডেল যেটো হৈছে ৰেড ক্যান্ডেল তাৰ পিছত আমি দুদিন মান ইয়াত টাইম স্পেন্ড কৰিব লাগে আৰু প্ৰাইসটো কি কৰিছে এটা টাইম স্পেন্ড কৰিছে আৰু এতিয়া প্ৰাইসটো এটা ডাইৰেক্ট ৰেঞ্জৰ ভিতৰত সোমাই আছে। এতিয়া যোনটো সাইডে মুভ কৰিব আমি এইটো সাইডে এটা ধুনিয়া মুভ দেখিবলৈ পাম আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে ইয়াৰ পৰা ই ৰেজিস্ট্যান্ট ল'ব আৰু তাৰ পিছত ই যেটো আমাৰ নেক্সট হ'ব এইটো জায়গাৰ পৰা ই ৰেজিস্ট্যান্ট ল'ব। 15 মিনিট টাইম ফ্ৰেমত চাও যে আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰো। আমাৰ যিখিনি যোৱাকালিৰ টাৰ্গেট বিলাক আছিল সেই গুটেখিনি টাৰ্গেট আমি এচিভ কৰিছো আৰু মই লাষ্ট ভিডিওত মেনশন কৰিছিলো যে এইটো যেটো আমাৰ সুইং লো আছে ইয়াৰ ওচৰত যদি প্ৰাইসটো ওপেন হয় তাৰ পিছত ইয়াত অলপ টাইম স্পেন্ড কৰিব লাগিব আৰু এক্স্যাক্টলি প্ৰাইসটো আজি ইয়াত আধা ঘন্টা প্ৰাইসটো ইয়াত টাইম স্পেন্ড কৰিছে, তাৰ পিছত যদি এইটো ব্ৰেক কৰিছে তেতিয়া আমি এটা মুভ দেখিবলৈ পাইছো। আৰু যেটো ইয়াৰ ক্লোজ আছে প্ৰিভিয়াস ক্লোজ ইয়াৰ ওচৰতো কিন্তু প্ৰাইসটো এটা ৰেঞ্জৰ ভিতৰতে সোমাই আছিল, তাৰ পিছত যেতিয়া এইটো ব্ৰেক কৰিছে ই ধুনিয়া এটা মুভ আমি আগফালে পাইছো। যোৱাকালি ভিডিওত মই কৈছিলো যে এইটো যেটো হৈ আছে আমাৰ এটা ষ্ট্ৰং ৰেজিস্ট্যান্ট হৈ আছে, এইটো যেতিয়া ব্ৰেক কৰিব তেতিয়া আমি এটা শার্প মুভ দেখিবলৈ পাম আৰু এক্স্যাক্টলি প্ৰাইসে হেতুৱে কৰিছে। এইটো যেতিয়া ব্ৰেক কৰিছে আমি ধুনিয়া এটা আপসাইডে মুভ দেখিবলৈ পাইছো আৰু এইটো জগা চক ইয়াত ফার্স্ট টাইম সেকেন্ড টাইম থার্ড টাইম ইয়াত ৰেজিস্ট্যান্ট লৈছে, তাৰ পিছত এই যেটো ক্লোজ আছে ক্লোজৰ পৰা ই সাপোর্ট লৈছে, সাপোর্ট লৈ আপসাইডে মুভ কৰিছে আৰু ইয়াত ধুনিয়া এটা প্ৰাইস একশন হৈছে যেটো প্ৰিভিয়াস যিখিনি লো আছে সেই লো এটাও কিন্তু ব্ৰেক কৰা নাই। তাৰ পিছত ই যেটো আমাৰ ৰেজিস্ট্যান্ট আছে ই ধুনিয়া এটা ব্ৰেকআউট দি আমি আপসাইডে মুভ পাইছো আৰু আমাৰ যেটো মেজৰ যেটো ৰেজিস্ট্যান্ট আছিল সেইটো এই ৰেজিস্ট্যান্ট যেটো আছে ইয়াৰ ওচৰত গৈ এইটোৰ ওচৰত গৈ ৰেজিস্ট্যান্ট লৈছে। এতিয়া আমি চাম যে আমাৰ নেক্সট মুভ কি থাকিব। যদি প্ৰাইসটো এইটো ৰেঞ্জৰ ভিতৰত যদি ওপেন হয় যদি আপসাইডে ব্ৰেকআউট দিয়ে তেতিয়াহলে আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো হ'ব 46177, তাৰ পিছত হ'ব 46333, তাৰ পিছত হ'ব 46555 আৰু যদি আমি ডাউন সাইডৰ কাৰণে যদি ইয়াত মুভ কৰে তেতিয়াহলে হ'ব 45688, তাৰ পিছত হ'ব 45555, তাৰ পিছত হ'ব 45433। এতিয়া সব যদি প্ৰাইসটো এইটো যদি গ্যাপ আপ ওপেন হয় যদি ইয়াত অলপ টাইম স্পেন্ড কৰি যদি আপসাইডে মুভ কৰে তেতিয়াহলে আমি আপসাইডৰ কাৰণে এটা ধুনিয়া মুভ দেখিবলৈ পাম আৰু যদি ই ডাউন সাইডে যদি মুভ কৰে তেতিয়াহলে ইয়াৰ যেটো আজি এইটো যেটো লো আছে মানে আমাৰ যেটো প্ৰথমত ৰেজিস্ট্যান্ট আছিল এইটো এৰিয়াত ই এতিয়া সাপোর্ট লৈ ল'ব, এইটো জায়গাৰ পৰা ই সাপোর্ট ল'ব, সাপোর্ট লৈ আপসাইডে মুভ কৰিব পাৰে বা ইয়াত আমি যেতিয়া আহিব প্ৰাইসটো তেতিয়া আমি প্ৰাইস একশনটো চাব লাগিব, তাৰ পিছতে আমি নেক্সট আমি ডিসিশন ল'ব পাৰিম। এতিয়া যদি গ্যাপ ডাউন ওপেন হয় এইটো এৰিয়া যদি গ্যাপ ডাউন ওপেন হয় তাৰ পিছত যদি তলফালে যদি ব্ৰেক কৰে
তেতিয়াহ'লে আমাৰ নেক্সট যিটো ছাপৰ্ট ল'ব এইটো প্ৰিভিয়াছ ল'ৰ পৰা ই ছাপৰ্ট ল'ব আৰু এইটো যদি ব্ৰেক কৰে তেতিয়াহ'লে আজিৰ যিটো ল' আছিলে সেইটো ইয়াৰ পৰা ই ছাপৰ্ট ল'ব পাৰে নিফটিৰ এক্সপায়াৰী আছে সেইটো কাৰণে আমি এক্সপায়াৰী দিনাখন কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো এবাৰ আমি চাই লওঁ আজি নিফটি ফাইনেল ক্ল'জ দিছে 21,840 যিটো প্ৰিভিয়াছ ক্ল'জৰ পৰা 97 পইণ্ট ওপৰত গৈ ক্ল'জ দিছে আৰু ইয়াত মই লাষ্ট টাইম মই কৈছিলোঁ যে এইটোৰ হাইটোৰ ওপৰত যদি ব্ৰেক কৰে তেতিয়া আমি আপসাইডে মুভ পাম বা ইয়াৰ তলত যদি ব্ৰেক কৰে আমি ডাউন সাইডে এটা মুভ পাম আৰু আজি কি কৰিছে প্ৰাইচটো ইয়াৰ হাইৰ ওপৰত গৈ ক্ল'জ দিছে অহাকালি যদি ইয়াৰ ওপৰত যদি ব্ৰেক কৰে তেতিয়াহ'লে ইয়াৰ ওপৰত যিটো আমি ৰেজিষ্টেন্ট পাম সেইটো হ'ব 22,000ৰ যিটো সাইকোলজিক্যাল লেভেল আছে ইয়াৰ পৰা ই ৰেজিষ্টেন্ট ল'ব আৰু যদি ই ডাউন সাইডে মুভ কৰে তেতিয়াহ'লে ডাউন সাইডৰ কাৰণে হ'ব 21,666 ইয়াৰ পৰা ই সাপোৰ্ট ল'ব অহাকালি নিফটিৰ এক্সপায়াৰী হয় যেটো কাৰণে আমি নিফটি এক্সপায়াৰীত আমি কেনেকৈ আমাৰ ষ্ট্ৰেটেজি থাকিব কেনেকৈ প্লেন থাকিব সেইটো এবাৰ আমি চাই লওঁ যোৱাকালি যিখিনি আমাৰ টাৰ্গেট আছিলে তাৰ ফাৰ্ষ্ট টাৰ্গেটটো এচিভ কৰিছোঁ আৰু ছেকেণ্ড টাৰ্গেটটো যিটো আছিলে আমাৰ 21,877 আৰু যিটো আজি যিটো হাই লগাইছে এইটো লগাইছে 21,870.85 যিটো একদম ওচৰৰ পৰা আমাৰ টাৰ্গেটৰ ওচৰৰ পৰা ই ক্লোজ দিছে আৰু আজি চক প্ৰাইচটো কি কৰিছে প্ৰাইচটো এইটো যিটো আমাৰ ল' আছিলে এই ল'ৰ ওচৰৰ পৰা ই প্ৰাইচটো অলপ টাইম স্পেণ্ড কৰিছে টাইম স্পেণ্ড কৰি তাৰ পিছত প্ৰাইচটো ওপৰত গৈছে ওপৰত গৈ যিটো আমাৰ প্ৰিভিয়াছ যিটো ল' আছিলে এইটো যিটো ল' আছে এইটো ল'ৰ ওচৰত ই প্ৰাইচটো এটা ৰেঞ্জৰ ভিতৰত সোমাই আছে ধুনীয়া এটা ৰেঞ্জৰ ভিতৰত সোমাইছে তাৰ পিছত যেতিয়া ই ব্ৰেকআউট কৰিছে তেতিয়া আমি ধুনীয়া এটা আপসাইডে মুভ দেখিবলৈ পাইছোঁ আৰু ইয়াত আমাৰ গোটেইখিনি টাৰ্গেটে আমি এচিভ কৰিছোঁ আৰু ইয়াত চক প্ৰাইচ সেকশনটো চোৱাক যে এইটো যিটো ল' আছে এইটো ল'য়ে তাৰ নেক্সট যিটো ল' আছে এই ল'টো ব্ৰেক কৰা নাই মানে ল'ৱাৰ হাই বনাই গৈছে আৰু যেতিয়া ই আপসাইডে ব্ৰেক কৰিছে আমাৰ যিটো যোৱাকালি যিটো মই বাৰে বাৰে কৈছিলোঁ যে এইটো আমাৰ ৰেজিষ্টেন্ট আছে এইটো যেতিয়া ব্ৰেক কৰিছে ই ধুনীয়া এটা আপসাইডে মুভ কৰিছে আৰু যিটো আমাৰ প্ৰিভিয়াছ ৰেজিষ্টেন্ট আছিলে মেজৰ ৰেজিষ্টেন্ট যেটো মই কৈ আছিলোঁ এইটো জেগাত ই আহি টাইম স্পেণ্ড কৰিছে আৰু ক্লোজ দিছে টাইম স্পেণ্ড কৰিছে আৰু এতিয়া ইয়াৰ পৰা যদি এইটো এৰিয়াত যদি ওপেন হয় যদি আপসাইডে মুভ কৰে তেতিয়াহ'লে আমি এটা আপসাইডৰ কাৰণে ধুনীয়া মুভ দেখিবলৈ পাম যিটো আমাৰ এইটো জেগাৰ পৰা ই ৰেজিষ্টেন্ট ল'ব আৰু নেক্সট এইটো যিটো হাই আছে ইয়াৰ পৰা ই ৰেজিষ্টেন্ট ল'ব লাগে আৰু যদি ডাউন সাইডে যদি মুভ কৰে তেতিয়াহ'লে এইটো এৰিয়াত যদি ওপেন হয় ডাউন সাইডে মুভ কৰে তেতিয়াহ'লে তাৰ যিটো নেক্সট যিটো সাপোৰ্ট ল'ব ই এইটো এৰিয়া সাপোৰ্ট ল'ব লাগে আৰু এইটো যদি ব্ৰেক কৰি দিয়ে ই তেতিয়াহ'লে তলফালে এইটো যিটো আছে লেভেল ইয়াত ই সাপোৰ্ট ল'ব লাগে এতিয়া আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো হ'ব 21,944 তাৰপিছত হ'ব 22,011 তাৰপিছত হ'ব 22,066 আৰু ডাউন সাইডৰ কাৰণে যিখিনি লেভেল হ'ব এইটো হ'ব 21,766 তাৰপিছত হ'ব 21,711 তাৰপিছত হ'ব 21,655 এইটো কাৰণে প্ৰাইচ সেকশনটো আপোনালোকে চাব যে প্ৰাইচ সেকশনটো কেনেকুৱা বনাইছে প্ৰাইচ সেকশনটো লৈ সাপোৰ্ট ৰেজিষ্টেন্ট এইবিলাক যদি আপোনালোকে ভালকৈ ফলো কৰে আৰু মোৰ লেভেল যিখিনি দিয়া থাকে সেইবিলাক যদি আপোনালোকে ভালকৈ ফলো কৰে আশা কৰোঁ যে আপোনালোকৰ যিটো ট্ৰেডিং জাৰ্নি আছে আপোনালোকে সাকসেস ৰেটটো আপোনালোকে বেছি পাব পাৰে আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু যদি চেনেলত নতুন হয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইয়াত এনেকুৱা নতুন নতুন শেয়াৰ মাৰ্কেটৰ লগত জড়িত এডুকেশ্যনেল ভিডিঅ' আপোনালোকক মই দিয়াৰ চেষ্টা কৰিম আজিলৈ ইয়াতে শেষ কৰিলোঁ ধন্যবাদ